হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। মোৰ অন্য এটি ৰেচিপিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি লৈ আহিছোঁ এটি তিলৰ লাড়ু ৰেচিপি। বিহুতে তিলৰ লাড়ু বনাইছিলোঁ, কিন্তু এডিট কৰিব সময় পোৱা নাছিলোঁ বাবে কেইদিনমান দেৰি হৈ গ'ল। আৰু কোনোবাই নাজানিব পাৰে তিলৰ লাড়ু বনাব, সেইবাবে ৰেচিপিটো দিছোঁ। আৰু যিসকলে নাজানে ভিডিঅ'টি চাই ল'ব। সেয়া তিল মই প্ৰায় আধা কিলো লৈছোঁ আৰু এইখিনি ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ। আৰু তিলখিনি প্ৰায় আধা বগা আধা ক'লা নিচিনা হৈছে, কাৰণ মই আধা বাকলি গুচাই লৈছোঁ। ধোৱাৰ পাছতে যেতিয়া অলপমান শুকাই যাব তেতিয়া মোহাৰি দিলে ধুনীয়াকৈ বাকলি তিলখিনি যেতিয়ালৈকে নুফুটে আৰু গোন্ধ নাহে তেতিয়ালৈকে ভাজি ল'ম। আৰু এতিয়া মোৰ তিলখিনি ধুনীয়াকৈ ফুটিব ধৰিছে আৰু ধুনীয়া গোন্ধ এটা আহিছে। আৰু এয়া হাতেদি এনেকৈ চাইছোঁ ভাঙি গৈছে, গতিকে তিলখিনি এতিয়া মই উলিয়াই ল'ম। হৈ গৈছে। আৰু একেটা কেৰাহীতে মই গৰম পানী দি লৈছোঁ আৰু তিলৰ লাড়ুখিনি বনাবৰ বাবে যিখিনি গুড় লৈছিলোঁ সেই গুড়খিনি এতিয়া গলাই ল'ম। মানে এনেকৈ সৰু সৰুকৈ অলপমান কাটি লৈছোঁ আৰু এয়া দি দিলোঁ পানীখিনি। এতিয়া গুড়খিনি ভালদৰে উতলাই ল'ব লাগিব। আৰু যেতিয়ালৈকে গুড়খিনি মানে সূতাৰ নিচিনা হৈ নাযায় তেতিয়ালৈকে গলাই থাকিম। আৰু এয়া মই ইলাচি দুটা থেতেলিয়াই দি দিছোঁ, তেতিয়া ধুনীয়া গোন্ধ আহিব লাড়ুকেইটা। আৰু এয়া চাওক উতলি আছে আৰু এনেকৈ চাই আছোঁ মই। আৰু হৈছেনে নাই চেক কৰিবৰ বাবে এটা বাতিত অলপমান পানী লৈছোঁ আৰু তাতে গুড় অলপমান দি দিছোঁ। এয়া চাওক ডাঠ হৈছে, গতিকে এই গুড়খিনি লাড়ু বনাব পৰা হৈ গৈছে। আৰু এতিয়া মই এটা বাতিত এইখিনি চেকনিৰ সহায়ত চেকি ল'ম, যাতে গুড়খিনিত মানে একো বেয়া বস্তু নাথাকে। গুড়খিনি ভালদৰে চেকি ল'লোঁ আৰু যিখিনি তিল ভাজি ৰাখিছিলোঁ ঠাণ্ডা হৈ গৈছে। সেই তিলখিনি মই এতিয়া এখন বাচনত এনেকৈ উলিয়াই লৈছোঁ আৰু হাতত অলপমান ৰিফাইন সানি লৈছোঁ, যাতে হাতত লাগি নধৰে। আৰু এতিয়া তিলখিনিত গুড়খিনি ঢালি দি দিম। আৰু যিহেতু বহুত গৰম সেইবাবে হাতেৰে চুব নোৱাৰি, হেতাৰে ভালদৰে লৰাই ল'ম। আৰু সোনকালে বনাব লাগিব, নহ'লে লগালগ ঠাণ্ডা হৈ গ'লে লাড়ু নহ'ব, টান হৈ যাব। আৰু এয়া সোনকালে মই এনেকৈ তিল গোটেইখিনি দিয়া নাই, আধা আধা দিছোঁ, কাৰণ গুড়খিনি ঠাণ্ডা হৈ গ'লে তিলখিনি নহ'ব, লাড়ু নহ'ব। গতিকে অলপ অলপকৈ এনেকৈ বনাব লাগিব। আৰু যিহেতু গুড়খিনি বহুত গৰম হৈ থাকে, হাতেৰে চুব নোৱাৰি, মানে জ্বলি যায়, সেইবাবে মই বাতি এটাত পানী লৈ লৈছোঁ আৰু এটা এটাকৈ এনেকৈ সোনকালে বনাই লৈছোঁ। আৰু হাতখন পানীত ডুবাই ডুবাই মানে ধুই আছোঁ, তেতিয়াহে মানে সোনকালে বনাই ল'ব পাৰি, নহ'লে ইমান গৰম চুব নোৱাৰে। এয়া মই গোটেইকেইটা বনাই ল'লোঁ, তিলৰ লাড়ুকেইটা হৈ গ'ল। এয়া চাওক মোৰ প্ৰায় 45টামান তিলৰ লাড়ু হ'ল। আৰু বেছি ঘূৰণীয়া হোৱা নাই বাৰু, কাৰণ গৰম যিহেতু ইমান ঘূৰণীয়া কৰিব নোৱাৰে। আৰু ঠাণ্ডা হৈ যোৱাৰ লগে লগে মানে তেনেকুৱাই হৈ থাকে, পিছত আৰু ঘূৰণীয়া কৰিব নোৱাৰি। এয়া তিলৰ লাড়ু হৈ গ'ল। তাৰপাছত মোৰ তিলৰ লাড়ুখিনি বনোৱাৰ পাছতে গুড় ৰৈ গৈছিলে, সেইবাবে ভাবিলোঁ যিহেতু মোৰ ভজা পিঠাগুড়ি শুকাই থোৱা আছিলে সেইখিনিৰে মানে পকা মিঠৈ বনাওঁ। আৰু এয়া মোৰ পিঠাগুড়িখিনি অলপমান ভাজি ল'ম। নভজাকৈও বনাব পাৰে এনেকৈয়ে, কিন্তু ভাজিলে অকণমান বেছি ভাল হয়, সেইবাবে মই পিঠাগুড়িখিনি এনেকৈ অলপমান ভাজি লৈছোঁ। এয়া পিঠাগুড়িখিনি ভজা হৈ গ'ল আৰু কাঁহী এখনত অলপমান ঠাণ্ডা হ'বৰ বাবে ৰাখি দিছোঁ। আৰু যিখিনি গুড় ৰৈ গৈছিলে সেইখিনি এতিয়া মই আকৌ এবাৰ পানী অকণমান দি গলাই লৈছোঁ। আৰু ইয়াতে কেইটামান তিল দি দিছোঁ, তিল দিলে পকা মিঠৈখিনি খাই ভাল লাগে সেইবাবে। আৰু ইয়াতে ইলাচি মই আগতে দিয়া আছিলে, যিহেতু ইলাচি নিদিলোঁ। এতিয়া পিঠাগুড়িখিনি ঠাণ্ডা হৈ গৈছে আৰু গুড়খিনিও হৈ গৈছে, গতিকে গুড়খিনি মই এতিয়া ঢালি দিলোঁ এনেকৈ। আৰু হেতাৰে ভালদৰে লৰাই লৈছোঁ, যিহেতু বহুত গৰম হাতেৰে চুব নোৱাৰে, কিন্তু হেতাৰে লৰোৱাৰ পাছত এইখিনি ভালদৰে হাতেৰে মাৰি ল'ব লাগে, তেতিয়াহে লাড়ুকেইটা ধুনীয়া হ'ব। আৰু এয়া চাওক মই একেধৰণে তিলৰ লাড়ু যেনেকৈ বনাইছিলোঁ একেধৰণে এইখিনিও এনেকৈয়ে বনাই লৈছোঁ। আৰু এইখিনি অকণমান ঢিলা হৈছে, যিহেতু গুড় অকণমান বেছিয়ে হ'ল মোৰ। আৰু এনেকৈ লাড়ু কেইটামান বনাই ল'লোঁ। আৰু যিহেতু অলপমান ঢিলা হৈ আছিলে সেইবাবে ভাবিলোঁ পেৰা কেইটামানে হৈ যাব ইয়াৰ পৰা, পেৰাৰ নিচিনাকৈ চেপ দি মানে বনাই ল'লোঁ আৰু কেইখনমান, বেছি নহয়। আৰু এয়া চাওক কেইখনমান পেৰা আৰু কেইটামান লাড়ু পকা মিঠৈ এনেকৈ বনাই ল'লোঁ। এয়াই আছিলে মোৰ আজি তিলৰ লাড়ু ৰেচিপিটো। আৰু পকা মিঠৈৰ ৰেচিপি মই আগতে দিছোঁ বাৰু, তথাপি ইয়াতে অকণমান দেখাই দিলোঁ। আৰু ৰেচিপিটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।